নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো লোকে মোৰ চেনেললৈ স্বাগতম। আজি আমি আহিছোঁ বোকাঘাট। বোকাঘাটত বহুত চাবলগীয়া বস্তু আছে, কিন্তু সকলোবোৰ চাব নোৱাৰিব। আজি দেওবাৰ বুলি ফ্ৰী দিন আৰু আহিছোঁ। আমাৰ আজি ভিডিঅ'ত আজি নতুন মুখ দেখা পাব, মানে নতুন আমাৰ গ্ৰুপত জইন হৈছে আৰু লাহে লাহে। তো ৰিণ্টু সকলোৱে চিনি পোৱাই, ৰিণ্টু আগৰটো ভিডিঅ' দেখিছিলে। এয়া এই নতুন মেম্বাৰ বাবু, এয়া ৰাহুল, মোৰ ভাইটিয়ে হয় আৰু গোটেই সোপা মোৰ ভাইটিয়ে হয়। তো ই আছে, ইফালে তপন আছে, ইফালে নৱজিত, ই আছে, পলাশ আছে, এহঁতি আছে। তো বোকাঘাট আহিছোঁ, চাওঁগৈ, নকওঁ এতিয়া, গ'লে গম পাবই আৰু ক'ত গৈছোঁ। তো বৰ ধুনীয়া এটুকুৰা জেগা আছে বোকাঘাটত। তো আমি গৈ থাকোঁ, তাৰ ভিডিঅ'টো শেষলৈকে চাব। My mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. তো আমি আহি এয়া মাণ্ডু পালোহি। এয়া পাৰ্কিং কৰিছে মোৰ লগৰকেইটা, এয়া পাৰ্কিং কৰিছে। একদম মানে কি ক'ম ন, সুন্দৰ পৰিৱেশ, একদম দশদিশ পাহাৰৰ মাজত অৱস্থিত, মানে একদম সুন্দৰ পৰিৱেশ। তো ভিতৰলৈ সোমাই যাওঁ বলক, আৰু ধুনীয়া আছে। তো ভিতৰলৈ সোমাই যাওঁ। চাওক না, কিমান ধুনীয়া পৰিৱেশ, একদম মানে কি ক'ম, পাহাৰৰ মাজত অৱস্থিত একদম ধুনীয়া পৰিৱেশ। ইয়াত কি বস্তু একমাহ পিছত দিব লাগিব, ওপৰত চুইমিং পুল আছে, তাত গা ধুব আহিম। এতিয়া চাব পাৰি? এতিয়া পাৰি। এইফালৰ পৰা চাই আহি লওঁ। আচ্ছা, আপোনালোকো আহিব পাৰে ইয়ালৈ, একদম ধুনীয়া সুন্দৰ পৰিৱেশ। এয়া চাওক, সুন্দৰ পৰিৱেশ। আৰু ভিতৰত বহুত কিবাকিবি আছে, দেখাম বাৰু। মানে এই ঘৰকেইটা চাওক, মানে কি ক'ম, একদম ধুনীয়া পৰিৱেশ। আৰু গোটেই মানে দশদিশ পাহাৰ। এয়া চাওক, পাহাৰৰ মাজত এনেকুৱা এটা সমান জেগা, ইয়াতে মানে ৰিজৰ্টখন খুলিছে, বহুত ধুনীয়া। আপোনালোক আহিব পাৰে বোকাঘাটৰ পৰা, বৰ বিশেষ দূৰ নহয়, 24 কিলোমিটাৰ মাত্ৰ। ইয়াত লয় বাৰু সোমোৱা, আপোনাৰ এণ্ট্ৰি ফিজ লয় 100 টকা। বাকী থকা মেলা, খোৱা মেলা ইয়াত থাকিবও পাৰে, এইবোৰ এক্সট্ৰা। এইবোৰ প্ৰায় 2000 মানৰ পৰা ষ্টাৰ্ট হৈছে, 2000 নে 2300 পৰা ষ্টাৰ্ট হৈছে। থাকিব পাৰে ইয়াতো, মানে যদি যিসকলে পাহাৰৰ পৰিৱেশ ভাল পায়, মানে এনেকুৱা একদম নিস্তব্ধ, কি ক'ম, একদম ধুনীয়া পৰিৱেশ। বিচাৰে প্ৰতিদিনে গয়ৰ ফুৰে ফুৰে চিৰা হোৱা সপোনৰে উৰি ফুৰা কাষতে পক্ষীবোৰে তোমালে চাই হাঁহি মাৰে। এইটো হ'ল ট্ৰি হাউচ, সুন্দৰকৈ বনাইছে, গছজোপাৰ ওপৰত ধুনীয়াকৈ বনাইছে। মোৰ লগৰ দুজন গৈছে বাৰু চাবলৈ। মহকটা থাকি পেলাই তলত পৰিলোঁ। একদম ধুনীয়া পৰিৱেশ, সুন্দৰ। মানে এইটো
যিটো ৰাস্তা দেখিছে এইফালেদি গৈ মানে ব'টিং কৰিব পাৰে, ফিচিং কৰিব পাৰে, দুইটাই কৰিব পাৰে, যাব পাৰে ইয়ালৈ। এয়া আমি পালোঁ ব'টিং এৰিয়া। ইয়াত নাও চলাব পাৰে, আছে চব সুবিধা আছে। এয়া চাওক সি ৰছীত উঠিছে, তাৰ অৱস্থা ই যাব পৰা নাই। একদম ঘূৰি সুন্দৰ পৰিৱেশ, কি কাম মজা। ইয়াৰ অৱস্থা চাওক, আহ 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 আহ। এয়া ৰাহুলো গৈছে, ঐ নৱজিত যা যা, দম আছে, ঠিক আছে। চাওক কি ধুনীয়া পৰিৱেশ। এনেকুৱা এখন ৰিজৰ্ট আমাৰ ওচৰতে আছে, হয়তো বহুতে গম নাপায়, বহুতে পায়, বহুত আহিছে বাৰু ইয়ালৈ, নহাকৈ কোনো থকা নাই। অঁ অঁ বহুতো আহিছে, আপোনালোকো আহক, ভাল ধুনীয়া সুন্দৰ পৰিৱেশ। অকল আজি ৰাইডটো আমাৰ ইমানতে সমাপ্ত কৰিলোঁ। চালোঁ বোকাখাটৰ মাণ্ডু গ'লোঁ, মাণ্ডুৰ পৰা আহি এতিয়া ঘৰৰ অভিমুখে হৈছোঁ। এতিয়া সময় 4টামান বাজিলে আৰু দেৰিও হৈছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো আপোনালোকে কমেণ্ট কৰিলে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ, বাই।